সো আজিৰ এই ভিডিঅ'টিত আছে ৰেখা আৰু কোণ নৱম শ্ৰেণীৰ চেপ্টাৰ 6 ৰ এক্সাৰসাইজ 6.3 5 নম্বৰ কোৱেশ্চনটো আছে ইয়াত চোৱা চিত্ৰত যদি PQ পাৰপেন্ডিকুলাৰ টু PS মানে PQ লম্ব PS আৰু PQ প্যাৰালেল SR আৰু এংগল SQR ইকুৱেল টু 28 ডিগ্ৰী আৰু এংগল QRT ইকুৱেল টু 65 ডিগ্ৰী তেন্তে x আৰু y ৰ মান উলিওৱা সো ইয়াত PQ লম্ব PS PQ PS ৰ ওপৰত লম্ব হৈ আছে আৰু PS আৰু PQ প্যাৰালেল টু SR PQ SR ৰ লগত সমান্তৰাল হৈ আছে আৰু এংগল SQR এইটো 28 ডিগ্ৰী দি আছে আৰু QRT 65 ডিগ্ৰী QRT এইটো 65 ডিগ্ৰী দি আছে তেন্তে x আৰু y ৰ মান উলিয়াব দিছে এইটো x আৰু y সো আমি জানো এটো যদি লম্ব হয় PS ৰ ওপৰত PQ টো তেনে হলে এটো আমাৰ 90 ডিগ্ৰী হ'ব সো গতিকে আমি ইয়াৰ লগত যদি এইটো প্যাৰালেল হয় তেন্তে S আৰু T ও প্যাৰালেল হ'ব গতিকে এই লাইনটো কি হয় ছেদক হয় গতিকে এটো 65 ডিগ্ৰী দি আছে তেনে হলে এই কোণটো আমাৰ 65 ডিগ্ৰী হ'ব সো আমি ইয়াত লিখিম এংগল PQR এইটো কোণ সমান সমান QRT এংগল QRT সো এটো কি হ'ব অন্ত একান্তৰ কোণ সো এটো অন্ত একান্তৰ কোণ বাবে এইটো কোণ আৰু এইটো কোণ সমান হ'ব সো তাৰ পিছত চোৱা PQR অৰ্থাৎ আমি x + 28 ডিগ্ৰী লিখিম কিয়নো ইয়াত দুটা কোণ আছে এটা হল x + 28 ডিগ্ৰী ইকুৱেল টু QRT ৰ মান আমাক দি আছে 65 ডিগ্ৰী সো ইয়াতে x লাগে আমাক 28 টো ইফালে দিম x ইকুৱেল টু 65 ডিগ্ৰী মাইনাসৰ হৈ যাব 28 টো মাইনাসৰ 28 ডিগ্ৰী সো x ইকুৱেল টু আমাৰ 65 ৰ পৰা 28 মাইনাস কৰিলে 37 ডিগ্ৰী থাকিব সো আমি x ৰ মান পালো সো এতিয়া আমাক y ৰ মান লাগে সো y ৰ মান উলাবলৈ হলে তেনে হলে আমাক তিনিটা কোণ প্লাস কৰি দিলে 180 ডিগ্ৰী পাম এটো আমি জানো ত্ৰিভুজৰ এংগেলৰ মানে কোণৰ সমষ্টিৰ ধৰ্ম সো ত্ৰিভুজ PQS ৰ পৰা তিনিটা কোণ আমি প্লাস কৰি দিম সো ফাৰ্ষ্টত আমাৰ কি আছে এংগল SPQ প্লাস এংগল X প্লাস এংগল Y X আৰু Y ইকুৱেল টু আমাৰ 180 ডিগ্ৰী সো এটো আমি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম সেইভাবে 180 ডিগ্ৰী হয় সো SPQ আমি জানো 90 ডিগ্ৰী যেহেতু PS ৰ লগত PQ টো লম্ব হৈ আছে গতিকে এটো 90 ডিগ্ৰী প্লাসৰ এংগল X ৰ মান আমি পাইছো ইয়াত 37 ডিগ্ৰী প্লাস এংগল Y টো আমাক লাগে ইকুৱেল টু 180 ডিগ্ৰী সো ইয়াৰ পিছত আমাক ইয়াত চোৱা 90 আৰু 37 প্লাস কৰিলে কিমান আহিব 127 ডিগ্ৰী প্লাসৰ এংগল Y ইকুৱেল টু 180 ডিগ্ৰী সো আমাক এংগল Y লাগে এংগল Y ইকুৱেল টু 180 ডিগ্ৰী ইফালে 127 প্লাস হৈ আছে ইফালে আহিলে মাইনাসৰ 127 ডিগ্ৰী হৈ যাব সো এংগল Y ইকুৱেল টু 180 ৰ পৰা 127 মাইনাস কৰিলে আমাক কিমান থাকিব 53 ডিগ্ৰী সো আমাৰ ওলাই গল Y টো সো এইটোৱে আছিল আজিৰ সৰু ভিডিওটো যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা আৰু লগতে চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লবা যাতে আমাৰ নতুন ভিডিওৰ আপডেট সকলোৰে আগত পাই যোৱা সো আজিৰ ভিডিওত ইমানেই বাই বাই